हेलो गाइस আজি বহুত দিনৰ মূৰত আমি এটা ভিডিও বনালো আজি বিশ্বকৰ্মা পূজা উপলক্ষে আমি গোটেই সেটআপটো এবাৰ টেস্টিং কৰিলো লগতে সাফা এইবিলাক সকলো হৈ গল এতিয়া আমি এবাৰ বাকি মিউজিকটো ট্ৰাই কৰি চাম আমাৰ ইয়াতে আছে দুটা ডুৱেল বেস আৰু উপৰ ফালে আছে চাৰিটা টপ বাকি সাবসিকুয়েন্টটো হৈ গল আমাৰ এতিয়া এবাৰ টেস্টিং কৰিলে হ'ল আৰু তো গাইস আমি ফাইনালি টেস্টিংৰ বাবে আমাৰ মিনি মিক্সাৰখন উলালো এখন আমাৰ মিক্সাৰ আছে আৰু ভিতৰ ফালে সেইখন আমি উলা নাই এটো জাস্ট টেস্টিংৰ কাৰণে তো আমি এতিয়া টেস্টিং কৰিম হয়তোবা অকনমান বেসটো বেছি হোৱাৰ কাৰণে মাজতে কি হ'ব পাৰে যে মোবাইলৰ মাইকে লোড ল'ব নোৱাৰিব ন তো সাউন্ডটো মাজতে অকনমান ফাটিব পাৰে তো যিবিলাক মানুহ আৰু সাউন্ডৰ লগত জড়িত হৈ থাকে তেওঁলোকে সোনকালে বুজি পাব কথাটো তো বলক গাইস আমি আর টেস্টিং তো শুরু করব মোহাম্মদ জেকিফ ইয়াও মোবাইলত কিবোর্ড সুন্দৰকৈ বজায় গতিকে ইয়াৰ মানে টেস্টিংটো একবাৰ শুনক
তো গাইজ এইখিনিতে আমি আমাৰ ভিডিঅ'টো শেষ কৰোঁ আৰু যদি আমাৰ চেনেলটো ভাল লাগে তেন্তে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। এনেও আমি নতুন নতুন আপডেটবিলাক আমাৰ চেনেলত দিয়ে থাকোঁ। বাকী আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া সেই তেতিয়াৰ ভিডিঅ'টোৰ আৰম্ভণিৰ পৰা আমাৰ দাদাই, এয়া আজনুৰ আলী, এয়া দাদাই আমাৰ লগত বহুত সহায় সহযোগিতা আগবঢ়ালে, আজনুৰ আলী এয়া। তো গাইজ আজি আৰু ইমানতে সমাপ্ত। বাই গাইজ।